Hey guys, এই চেনেলটোত মই কাব্যৰ সকলোকে স্বাগতম জনাইছো কাব্যৰ ব্লগৰ ইনটি ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পাব। তেতিয়া বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি ভাবিছোঁ মই অকণমান ফুলৰ যত্ন লওঁ আৰু এতিয়া বাজিছে 10টা। ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ বুলি, সেইকাৰণে মই ভিডিঅ'টি বনাই দিলোঁ। তো চাই থাকক ভিডিঅ'টি শেষলৈ। তো এতিয়া মই গৈ আছোঁ বাহিৰলৈ মানে ফুলৰ অকণমান যত্ন লওঁ বুলি আপোনাক ক'লোৱেই, সেইকাৰণে অলপমান ফুলৰ ওচৰত আহিছোঁ। টেংগল হাৰ্টখিনিও অকণ ভাল কৰিব লাগিব। তো চাই থাকক ভিডিঅ'টি শেষলৈ। এয়া হৈছে মোৰ ফুলত ব্যৱহাৰ কৰা সঁজুলি। এইটো আছিলে গ্ৰাইণ্ডাৰ, চাটনি পিচাৰ, আৰু এয়া গ্ল'ভছ মই কিনি লৈছোঁ নিজে এযোৰ, আৰু এখন মই এতিয়া পিন্ধি লওঁ ধুনীয়াকৈ। এয়া মই গ্ল'ভছখন পিন্ধি ল'লোঁ আৰু এতিয়া মই অলপমান ফুলৰ যত্ন ল'ম বুলি কৈছোঁ। মই গ্ল'ভছ পিন্ধি মানে কাম কৰিব বেয়া পাওঁ, ইমান এটা ভাল নাপাওঁ, আৰু গ্ল'ভছখন খুলি লওঁ বুলি ভাবিছোঁ। আৰু এইটো এটা ফুল নতুনকৈ মই আনিছিলোঁ, যিটো ডাল, সেই ডালটো মানে মোৰ মৰহি গ'ল। আকৌ এটা মই বাৰ পৰা খুজিব লাগিব। মোৰ এইটো ফুল সহজতে নিজিয়াই, হ'লেও অলপ কুমলীয়া পাত ওলোৱা নিচিনা পাইছোঁ। নাজানো আৰু কি হ'ব, এইটো জীয়াবও লাগিছে। আৰু এইটো এল'ভেৰাটো বায়ে দিছিলে। ভিডিঅ'টোৰ জৰিয়তে মই বাক ধন্যবাদ জনাইছোঁ। আৰু এই কেকটাছবিলাকো আজি সাৰ দিব লাগিব এনেকুৱাত। এল'ভেৰাৰ চাৰিওফালে যোনখিনি আপোনালোকে বালি মাটি দেখিছে, সেইখিনি অলপমান খুচৰি দিম মই, যাতে পানীখিনি তললৈ সোমাব পাৰে। এয়া মই এইখিনি ধুনীয়াকৈ খুচৰি দিলোঁ, আৰু এইবিলাক ডিমৰ বাকলি দিছিলোঁ মই ইয়াতে। আৰু এয়া কেঁচু খাৰ দি দিছোঁ ইয়াত, সেইকাৰণে অলপমান মাটিখিনি পূৰা চফ্ট দেখিছে এয়া। আৰু এয়া চাওক, খুচৰি দিলোঁ। এল'ভেৰা যদি খুচৰি দিয়ে তেতিয়া মানে ইয়াৰ তলৰ পৰা যোনটো পুলি ওলায়, সেই পুলিটো ওলোৱাত মানে বহুত ভাল হয়। আৰু আপোনালোকে এনেকৈ কৰি দিব, আৰু ইয়াৰ তলৰ পৰা যোনটো পুলি ওলাব, সেই পুলিটো সহজতে মানে গ্ৰ' ল'ব। আৰু ইয়াতো এটা এল'ভেৰা দিয়া আছে। এইটো এয়া কেকটাছ মই দিলোঁ বাহঁতক, মেঘা বাহঁতক দিলোঁ কেকটাছ। আৰু এয়া কেকটাছ চাওক, ইয়াতে মোৰ টোটেল ডাঙৰ 3টা কেকটাছ আছে। আৰু ইয়াতে মই এটা লাকি বেম্বো মই ৰুই থৈছিলোঁ, সেইটো অকণ জীয়াইছেগৈ, এইটো ডাঙৰ হ'ব কেইদিনমানৰ পিছত। আৰু এয়া কালাঞ্চু কাটিং কৰিছিলোঁ মই। আৰু এইটো এটা এল'ভেৰা পুলি সৰু, আৰু ইয়াতে এটা সৰু কেকটাছ ৰুই থৈছোঁ। এইটো বলৰ নিচিনা হৈ যায় কেকটাছটো, মানে গুজি থৈছোঁ আৰু হয়নে নহয়। আৰু ইয়াত ড্ৰেচিনাটো খুব ধুনীয়াকৈ হৈছে, এইটো গ্ৰ'থ লৈছে। এনেকুৱা টুকুৰা এটাহে লগাই থৈছিলোঁ। এইটো ইয়াত বিশেষ যত্ন নাই, মানে কেকটাছবিলাকত বিশেষ যত্ন নাই। ওপৰত অলপ গোবৰ মাটি আৰু বালি মাটি ছটিয়াই থাকিলেই হ'ল, তেতিয়া মানে কেকটাছটো বাঢ়িবলৈ সুবিধা হয়। আৰু মই বহুত সৰু কেকটাছটোৱে প্ৰথমতে মই গ্ৰ'থ কৰি চাইছিলোঁ।